বন্ধুসকল অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল যুৱক যুৱতী অসমৰ বাহিৰত ভাৰতৰ বিভিন্ন ৰাজ্যত কৰ্মসূত্ৰে হওক বা বেলেগ বেলেগ কামত গৈ আবদ্ধ হৈ পৰিছে আৰু সেইসকলে যদি অসমলৈ আহিব বিচাৰিছে সম্পূৰ্ণ চৰকাৰী খৰচত আহিব পাৰিব তাৰ কাৰণে আপোনালোকে এটা অনলাইন ফৰ্ম ফিল আপ কৰি ৰাখিব লাগিব আৰু এই কথা জনাইছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আপোনালোকে যদি অসমলৈ আহিব বিচাৰিছে আৰু সম্পূৰ্ণ চৰকাৰী খৰচত আহিব বিচাৰিছে তেতিয়াহলে আপোনালোকে ফৰ্মখন ফিল আপ কৰি ৰাখিব লাগিব আৰু ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব কি কৰিব লাগিব সম্পূৰ্ণ জনম ভিডিঅটো শেষলৈ চাব আৰু চেনেলটো যদি নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব সো বন্ধুসকল ইতিমধ্যে বহিৰাজ্যৰ পৰা অসমলৈ আহিব বিচৰা সকলৰ কাৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ চৰকাৰী খৰচত ৰেলৰ ব্যৱস্থা কৰি ৰাখিছে কিন্তু ফ্ৰী ৰেলৰ ব্যৱস্থা পাবলৈ হলে আপোনালোকে অনলাইন ফৰ্মখন ফিল আপ কৰি ৰাখিব লাগিব আৰু যিসকলে ইতিমধ্যে ফৰ্মখন ফিল আপ কৰিছে তেওঁলোকে আৰু নতুনকৈ ফৰ্মখন ফিল আপ কৰিব নালাগে আৰু যিসকলে এতিয়ালৈ ফৰ্মখন ফিল আপ কৰা নাই তেওঁলোকে এতিয়া ফৰ্মখন ফিল আপ কৰি ৰাখক কাৰণ আপোনালোকে যদি অসমলৈ আহিব বিচাৰিছে ফৰ্মখন যদি ফিল আপে নকৰে তেতিয়াহলে অসম চৰকাৰে কেনেকৈ গম পাব যে আপোনালোকে অসমলৈ আহিব বিচাৰিছে গতিকে আপোনালোকে এতিয়া ফৰ্মখন ফিল আপ কৰি ৰাখক বন্ধুসকল যদি আপোনালোকে অসমলৈ আহিব বিচাৰিছে তেতিয়াহলে এতিয়া ফৰ্মখন ফিল আপ কৰি ৰাখক যদি আপোনালোকে এতিয়া ফৰ্মখন ফিল আপ কৰে তেতিয়াহলে আপোনালোকৰ নামত এটাকৈ ৰেলৰ টিকেট বুকিং কৰি ৰাখিব নিজৰ নামত ৰেলৰ টিকেট বুকিং কৰি ৰাখিব আৰু কেতিয়া আপোনালোকক অসমলৈ অনা হ'ব সেই সম্পূৰ্ণ দায়িত্ব পৰি যাব অসম চৰকাৰৰ হাতত সব বন্ধুসকল আপোনালোকে অনলাইন ফৰ্মখন ফিল আপ কৰি ৰাখক কেনেকৈ ফিল আপ কৰি ৰাখিব লাগিব সেই বিষয়ে আপোনালোকে ভিডিঅটো আগলৈ চাওক স্টেপ বাই স্টেপ চাওক আপোনাক সব বন্ধুসকল এই ফৰ্মখনৰ লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে ক্লিক কৰি ডাইৰেক্ট ইয়াতে আহিব পাৰিব আৰু আপোনালোকে ফৰ্মখন খোল খাই যাব সব বন্ধুসকল আপোনালোকে ইয়াতে দেখা পাইছে ভাৰতৰ অন্য ৰাজ্যসমূহৰ পৰা অসমলৈ অহাৰ বাবে ইয়াত আবেদন কৰক আৰু ইয়াতে তলত আপোনালোকে দেখা পাইছে ফৰ্মখন দেখা পাইছে আপোনালোকে ইয়াতে দেখা পাইছে ট্ৰেভেল ডিটেইলছ যাত্ৰাৰ তথ্য আপোনালোকে ইয়াতে দিব লাগিব সব বন্ধুসকল আপোনালোকে ইয়াতে দেখা পাইছে ট্ৰেভেল ডিটেইলছ আপোনালোকৰ ট্ৰেভেল ডিটেইলছসমূহ ইয়াতে দিব লাগিব প্ৰথম যেটো অপচন আছে আপোনালোকে যদি ক্লিক কৰে ইয়াতে দেখা পাব গ্ৰুপ ফ্যামিলি আৰু ইন্ডিভিজুৱেল আপোনালোকে গ্ৰুপ হিচাপত আহিব বিচাৰে নে ফ্যামিলি আছে আপোনালোকৰ লগত ফ্যামিলি হিচাপত আহিব বিচাৰে নে ইন্ডিভিজুৱেল বা অকলে আহিব বিচাৰে ইয়াতে আপোনালোকে দি দিব যদি আপোনালোকে গ্ৰুপ হিচাপত আছে গ্ৰুপ হিচাপত আহিব বিচাৰে তেতিয়াহলে আপোনালোকে গ্ৰুপত সিলেক্ট কৰিব গ্ৰুপত সিলেক্ট কৰিলে আপোনালোকে ইয়াতে দেখা পাব নাম্বাৰ অফ ট্ৰেভেলাৰ্স আপোনালোকে কিমানজন আছে ইয়াতে এই বাকচটোত আপোনালোকে দিব লাগিব দিয়াৰ পিছত আপোনালোকে যদি আপোনালোকে 10 জন আছে 10 জনে দেব আৰু যদি 5 জন আছে 5 জনে দেব তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যাত্ৰাৰ ব্যৱস্থা ইয়াতে যদি ক্লিক কৰে আপোনালোকে দেখা পাব নিজাববীয়াকৈ নিজৰ গাড়ী লৈ যদি আহিব বিচাৰিছে তেতিয়াহলে ফাৰ্স্ট যেটো অপচন আছে ইয়াতে দিব আৰু যদি আপোনালোকে সম্পূৰ্ণ চৰকাৰী খৰচত আহিব বিচাৰে তেতিয়াহলে আপোনালোকে 2 নম্বৰ অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে সিম্পলি অলপ তলত আহিলে দেখা পাব ট্ৰেভেল টাইপস যাত্ৰাৰ ধৰণ আপোনালোকে দেখা পাব ইয়াতে আপোনালোকৰ ক্লিক কৰিলে দেখা পাব ওৱান ৱে আৰু ৰাউন্ড ট্ৰিপ আপোনালোকে দেখা পাব আপোনালোকে ওৱান ৱেত ক্লিক কৰিব যদি আপোনালোকে অসমলৈ আহিব বিচাৰিছে আৰু বহিৰাজ্যত আবদ্ধ হৈ আছে তেতিয়াহলে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ৰিমাৰ্কস আপোনালোকে ৰিমাৰ্কসত যদি আপোনালোকে দল হিচাপত আহিব বিচাৰে তেতিয়াহলে আপোনালোকে ইয়াতে যি কেইজন আছে তাৰ নাম কেইটা আপোনালোকে এই বাকচৰ ভিতৰত আপোনালোকে লিখি দিব দিয়াৰ পিছত আপোনালোকে সিম্পলি তলত আহিলে আপোনালোকে ট্ৰেভেলাৰ ডিটেইলছ সমূহ আপোনালোকে দেখা পাব এইখিনি আপোনালোকক পিছত কৈ আছো প্ৰথমতে এইখিনি আপোনালোকে ক্লিয়াৰ হৈ লওক যদি আপোনালোকে গ্ৰুপত আহিব বিচাৰে তেতিয়াহলে আপোনালোকে এটা কথা মন দিব যে আপোনালোকে যাতে এঠাইৰে হয় যাতে আপোনালোকে এটা পঞ্চায়তৰে হয় তেতিয়াহলে আপোনালোকৰ সুবিধা হ'ব আৰু যদি এটা পঞ্চায়তৰ নহয় তেতিয়াহলে আপোনালোকৰ অসুবিধা হ'ব আপোনালোকে ইন্ডিভিজুৱেলি এই ফৰ্মখন ফিল আপ কৰিব যদি এটা পঞ্চায়তৰ হয় তেনেহলে আপোনালোকে গ্ৰুপত ফিল আপ কৰিব আৰু যদি এটা পঞ্চায়তৰ নহয় বেলেগ পঞ্চায়তৰ হয় তেতিয়াহলে আপোনালোকে ইন্ডিভিজুৱেল সিলেক্ট কৰিব মই ইন্ডিভিজুৱেল সিলেক্ট কৰি আপোনালোকক দেখুৱাই আছো ইন্ডিভিজুৱেলি আহাৰ কাৰণে যেটো ফৰ্ম ফিল আপ কৰিব লাগিব হেটো আপোনালোকক দেখুৱাই আছো ইন্ডিভিজুৱেল সিলেক্ট কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব 2 নম্বৰ অপচনটো আপোনালোকে দেখা পাব 2 নম্বৰ অপচনটোত আপোনালোকে যেটো সম্পূৰ্ণ চৰকাৰী খৰচ হয় হেটোত আপোনালোকে ক্লিক কৰিব কৰাৰ পিছত আপোনালোকে ওৱান ৱেত 3 নম্বৰ যেটো অপচন আছে ইয়াতে ওৱান ৱে ট্ৰিপত মই ক্লিক কৰিছো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ৰিমাৰ্কসত লিখিব আই ওয়ান্ট টু গো মাই হোম বুলি ইয়াতে লিখি দিব লিখি দিয়াৰ পিছত আপোনালোকে সিম্পলি তলত আহিলে আপোনালোকে দেখা পাব ট্ৰেভেলাৰ্স ডিটেইল যাত্ৰীসমূহৰ বিৱৰণ আপোনালোকে প্ৰথমতে ইয়াতে নিজৰ নামটো লিখিব লিখাৰ পিছত আপোনালোকে যেটো
ভ্যালিড মোবাইল নাম্বাৰ হয় সেইটো আপোনালোকে কিন্তু ইয়াতে দিব যদি ভ্যালিড মোবাইল নাম্বাৰ নিদিয়ে আপোনালোকক অসম চৰকাৰৰ ফালৰ পৰা যদি কল কৰে নাপায় তেতিয়াহ'লে আপোনালোকে বিপাঙত পৰি যাব আৰু আপোনালোকে আহিব নোৱাৰিব তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ইমেইল আইডিটো আপোনালোকৰ যদি আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে দিব আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে দিব নালাগে তাৰ পিছত 3 নম্বৰ অপচনটো আপোনালোকে দেখা পাইছে ইয়াতে যাত্ৰীৰ প্ৰকাৰ আপোনালোকে ইয়াতে যাত্ৰীসমূহ দেখা পাইছে আপোনালোকে পৰ্যটক হিচাপত গৈছে নে আপোনালোকে তীৰ্থযাত্ৰী হিচাপত গৈছে না ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰিবলৈ গৈছে নে আপোনালোকে কোনবা হস্পিটেলত গৈছে ৰোগী লৈ গৈছে নে আপোনালোকে অন্য কিবা লেবাৰ হিচাপত গৈছে তেতিয়াহ'লে যদি আপোনালোকে যদি লেবাৰ হিচাপত গৈছে তেনেহ'লে অন্যত ক্লিক কৰিব আপোনালোকে যদি হস্পিটেলত গৈছে বা ছাত্ৰ ছাত্ৰী পঢ়িবলৈ গৈছে তেতিয়াহ'লে আপোনালোকে সেই হিচাপত অপচনসমূহত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে সেকেন্ড নম্বৰ অপচনটো দেখা পাইছে জেন্ডাৰ আপোনালোকে পুৰুষ হয় নে মহিলা হয় আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে বয়সটো দি দিব আপোনালোকৰ বয়স কিমান হেটো আপোনালোকে ইয়াতে দি দিব দিয়াৰ পিছত আপোনালোকে ইয়াতে এই অপচনটো আপোনালোকে দেখা পাইছে ইয়াতে লিখিছে কোনো যাত্ৰী উল্লেখিত ৰোগত আক্ৰান্ত নেকি যদি আপোনালোকে গ্ৰুপত আহিব বিচাৰিছে বা যদি আপুনি আহিব বিচাৰিছে আপুনি কিবা ৰোগত আক্ৰান্ত হৈ আছে নেকি সেই বিষয়ে আপোনালোকে ইয়াতে লিখিব লাগিব যদি আপোনালোকৰ কিবা ৰোগত আক্ৰান্ত হৈ আছে তেতিয়াহ'লে আপোনালোকে ইয়েস বুলি লিখিব আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে নোট ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে বৰ্তমানৰ ঠিকনা আপুনি কোন ঠাইত আছে সেই ঠিকনা আপোনালোকে ইয়াতে দিব লাগিব মই এনে এটা এক্সাম্পল হিচাপত আপোনালোকক দি দিছো ইয়াতে কান্ট্ৰি সিলেক্ট কৰাই আছে ইন্ডিয়া বুলি সিলেক্ট কৰাই আছে তাৰ পিছত ষ্টেটটো মই ইয়াতে গোৱা দি দিছো দিয়াৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্টটো আপোনালোকে দেখা পাইছে ইয়াতে ডিস্ট্ৰিক্টত ক্লিক কৰিলে আপোনালোকে ডিস্ট্ৰিক্টটো পাই যাব আপোনালোকে ডিস্ট্ৰিক্টটো দি দিব দিয়াৰ পিছত ইয়াতে পোষ্টেল যেটো তাৰে পোষ্টেল পিন কোড হয় আপুনি যোন ঠাইত আছে তাৰ পোষ্টেল পিন কোডটো ইয়াতে দিব দিয়াৰ পিছত আপোনালোকে পুলিশ ষ্টেচনটো আপোনালোকে ইয়াতে দি দিব ওচৰত যেটো পুলিশ ষ্টেচন আছে হেটো আপোনালোকে ইয়াতে দি দিব দিয়াৰ পিছত আপোনালোকে সিম্পলি অলপ তলত আহিলে আপোনালোকে দেখা পাব ইয়াতে অপচনসমূহ আছে আৰু ইয়াতে লিখিছে আপুনি যাত্ৰা কৰিবলগীয়া ঠাইৰ ঠিকনা আপুনি কোন ঠাইত আহিব বিচাৰে আপোনাৰ গাঁওখনৰ নাম কি সেই সকলো বিষয় আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব প্ৰথমতে আপোনালোকে নিজৰ গাঁওখনৰ নাম ইয়াতে লিখিব লিখাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টৰ নাম ইয়াতে লিখিব লিখাৰ পিছত আপোনাৰ পুলিশ ষ্টেচন শুদ্ধকৈ লিখিব ইয়াতে লিখাৰ পিছত আপোনাৰ যেটো পোষ্টেল পিন কোড হয় হেটো আপোনালোকে ইয়াতে লিখি দিব পোষ্টেল পিন কোডটো লিখাৰ পিছত আপোনালোকৰ সাৰ্কেল অফিসটো ইয়াতে লিখিব সাৰ্কেল অফিস লিখাৰ পিছত আপোনালোকে ইয়াতে এটা অপচন দেখা পাইছে এই অপচনটো দেখা পাইছে আপুনি গাঁৱত বাস কৰে নে নগৰত বাস কৰে যদি গাঁৱত বাস কৰে তেনেহলে ৰুৰেল বুলি দিব আৰু যদি নগৰত বাস কৰে প্ৰথম যেটো অপচন আছে হেটোত ক্লিক কৰিব ৰুৰেলত দিয়াৰ লগে লগে আপোনালোকে ইয়াতে নিজৰ গাঁওখনৰ নাম লিখিব লাগিব লিখাৰ পিছত আপোনালোকৰ গাঁও পঞ্চায়ত যিখন আছে সেইখন ইয়াতে লিখিব লাগিব লিখাৰ পিছত আপোনালোকে কামখিনি সম্পূৰ্ণ হৈ গল আৰু আবাৰ আপোনালোকে ভালকৈ চাই ল'ব বস্তুখিনি চাই লোৱাৰ পিছত আপোনালোকে সিম্পলি অলপ তলত আহিলে আপোনালোকে ইয়াতে ডিক্লাৰেচন বুলি এটা অপচন আছে ইয়াতে দেখা পাইছে ইয়াতে আহি আপোনালোকে ইয়াতে টিক মাৰ্কটো লগাই দিব এই টিক মাৰ্কটো লগাই দিব ইয়াতে যিখিনি ইনস্ট্ৰাকচন আছে আপোনালোকে পঢ়ি চাব পাৰে মই অলপ আপোনালোকক পঢ়ি শুনাইছো মই সজ্ঞানে ওপৰত উল্লেখিত সকলো তথ্য সত্য শুদ্ধ আৰু উল্লেখিত তথ্যসমূহ কিবা ভুল ভ্ৰান্তি থাকিলে আইনমতে দণ্ডনীয় হ'ম বুলি মই জ্ঞাত মই সময়ে জাৰি কৰা স্বাস্থ্য সম্পৰ্কিত সমস্ত নিৰ্দেশ মানি চলিম এইখিনি ইয়াতে লিখা আছে আপোনালোকে ভালকৈ পঢ়ি চাব চোৱাৰ পিছত আপোনালোকে ইয়াতে এটা ক্যাপচাৰ দেখা পাইছে এই ক্যাপচাৰটো আপোনালোকে এই বাকচটোৰ ভিতৰত দিব লাগিব দিয়াৰ পিছত আপোনালোকে এই সাবমিট অপচনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ আহিব আহাৰ লগে লগে আপোনালোকে ইয়াতে এটা অপচন দেখা পাইছে এটাচ এক্সাৰ ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ আহিব আপোনালোকে ইয়াতে দেখা পাইছে নেমটো দিয়া আছে আৰু কোন তাৰিখে এই এপ্লাইটো কৰা হৈছে এটো ইয়াতে দিয়া আছে আপোনালোকে এটো স্ক্ৰিনশ্বট কৰি ৰাখিব আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ এটো ৰিসিপ্ট চাই আপোনালোকৰ ট্ৰেইনৰ টিকেট বুকিং হ'ব আপোনালোকে সেই কাৰণে এটো স্ক্ৰিনশ্বট কৰি ৰাখিব আৰু বিভিন্নজনে ইতিমধ্যে সংকিত হৈ আছে যে কেনেকৈ অসমলৈ আহিব সেই বিষয়ে সংকিত হৈ আছে আপোনালোকে টেনচন কৰিব নালাগে এই ফৰ্মখন ফিল আপ কৰি ৰাখক আৰু আপোনালোকে নিজৰ
গৃহ ৰাজ্যলৈ আহিব পাৰিব আপোনালোকে টেনশ্যন কৰিব নালাগে অসম চৰকাৰে এইখিনি দায়িত্ব লৈছে আপোনালোকে জাষ্ট ফৰ্মখন ফিল আপ কৰি ৰাখক আৰু নিশ্চিন্ত থাকক সব বন্ধুসকল কিবা যদি অসুবিধা হয় মোক ভিডিঅ' কমেণ্টত জনাব মই নিশ্চয় আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম সব বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনি আছিল পৰৱৰ্তী নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে তেতিয়ালৈ জয় অসম